चिरांनि साफागुरियाव पुलिसनि सिग्रोमनायाव सासे ड्राग्स फालांगिखौ लाखिदों। दिनै चिरां जिल्लानि साफागुरियाव काजोलगाव पुलिसनि मोनसे हान्जाया स्रोद सुलुंनि गेजेरजों 1 नं साफागुरिनि गंसे साहा गलायाव गंजि ड्राग्स बुंजाफा कन्टेनारजों लोगोसे लालु प्रसाद मुंनि सेंग्राखौ हमनो मोननाय जादों। हमजानाय ड्राग्सनि बिबाङा गासै 10.59 ग्राम जागोन। मख'नो गोनांदि लालु प्रसाद मुंनि सुबुङा 1 नं साफागुरिनि गंसे साहा गलायाव गोबाव साननिफ्रायनो गोगोमै ड्राग्स फालांगि खालामबोबाय थादोंमोन होननानै मोनथिनाय जादों। আমি আজি এটা গোপন সূত্ৰে খবৰ পাইছিলোঁ যে চাপাগুৰিৰ ওচৰৰ এখন দোকানত গোপনে তেওঁলোকে ড্ৰাগছ সৰবৰাহ কৰে, বিক্ৰী কৰে। খবৰটো পোৱাৰ লগে লগে আমি ইয়ালৈ আহিলোঁ আৰু ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিলোঁ আৰু তেখেতসকলৰ অথৰিটি সাপেক্ষে আমাৰ এক্সিকিউটিভ মেজিষ্ট্ৰেট ছাৰকো খবৰ দিয়া হ'ল। এক্সিকিউটিভ মেজিষ্ট্ৰেট ছাৰ আহি পেলাই উপস্থিত হ'ল আৰু ইয়াতে আমি কেইজনমান সাক্ষীবাদী ৰাখি সাক্ষীসকলৰ সাক্ষাতত এই দোকানখন আমি আজি সাৰ্চ কৰিলোঁ আৰু দোকানখন সাৰ্চ কৰাৰ পাছত আমি তাতে 10টা ভায়েল সন্দেহযুক্ত ড্ৰাগছ হেৰইন আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। 10.59 গ্ৰাম। লালু প্ৰসাদ ইয়াতে থাকে তেওঁলোক।